শ্রম আর শ্রমিক কবি উৎপল কুমাৰ তালুকদাৰ। আজিও তেওঁলোকৰ চকু সেমেকা। বঞ্চিত অধিকাৰ ৰক্ষাৰ 100টা বছৰ ফেৰি কেতিয়াবা মাটি কেতিয়াবা পানীৰ কাৰণে যেন আকৌ আৰম্ভ কৰিব এক নতুন সংগ্ৰাম। তাহানিৰ কথাবোৰ আজি যেন অতীত, ভৱিষ্যতৰ কথাবোৰ 100 মাইল দূৰত। শ্ৰমিক আৰু শ্ৰমৰ মৰ্যাদা, কেউফালে কেৱল শোষণ আৰু বঞ্চনাৰ তিক্ত অভিজ্ঞতা, আৰ্থিক বৈষম্যৰ চৰম নিৰ্লজ্জতা। আমি সকলোৱে শ্ৰমিক, কোনোবা চৰকাৰৰ, কোনোবা ব্যক্তিগত মালিকৰ। মজুৰি আমাৰ প্ৰাপ্য অধিকাৰ। নিষ্পেষিত শোষিতৰ সম অধিকাৰেৰে ধনী দুখীয়াৰ আৰ্থিক বৈষম্য দূৰ কৰি গঢ়িব লাগিব সৰ্বহাৰাৰ নতুন চৰকাৰ।